ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি নৱম শ্ৰেণী বিজ্ঞানৰ জীৱৰ মৌলিক একক পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। পেজ নম্বৰ 59ত থকা প্ৰথমটো প্ৰশ্ন আছে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব কোষ 1665 চনত ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল। তেখেতে কৰ্কৰ পাতল আৱৰণ এখন নিজে প্ৰস্তুত কৰি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰাত তাত মৌকোহৰ আকৃতিৰ দৰে কিছুমান সৰু সৰু খুটালি দেখিবলৈ পাইছিল। এই খুটালিবোৰক তেখেতে কোষ নাম দিছিল। দ্বিতীয় প্ৰশ্নটো আছে কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়? উত্তৰ আমি লিখিম সকলো জীৱ কোষেৰে গঠিত। জীৱৰ প্ৰত্যেকটো কোষৰ কিছুমান কাৰ্যক সমাধা কৰাৰ সামৰ্থ্য আছে। কোষৰ ভিতৰত থকা কোষ অংগাণুসমূহে এই কাৰ্যসমূহ সংঘটিত কৰি জীৱক জীয়াই ৰাখে। সেইবাবে কোষক গঠন আৰু কাৰ্য মৌলিক একক বুলি অভিহিত কৰা হয়। কোষ অংগাণুসমূহ কি হয় তোমালোকে পাইছাই। কোনবিলাক আছিল? মাইটকণ্ড্ৰিয়া, গলজি সংঘ, লাইচোজম, প্লাষ্টিড এইবিলাক হৈছে কোষ অংগাণু। আৰু কোষ অংগাণু ক'ত থাকে? কোষ এটাৰ ভিতৰত পোৱা যায় আৰু কোষ অংগাণুসমূহৰ বিভিন্ন কাৰ্য কৰিব পৰা ক্ষমতা থাকে। আৰু সেইবাবে কোষটোৰ যিহেতু বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰাৰ ক্ষমতা আছে বা সামৰ্থ্য আছে সেইবাবে কোষক জীৱৰ কি বুলি কোৱা হয়? কাৰ্যৰ মৌলিক একক বুলি কোৱা হয়। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইডৰ দৰে গেছীয় পদাৰ্থবোৰ ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে। এতিয়া ব্যাপন কি হয়? উচ্চ গাঢ়তা অঞ্চলৰ পৰা পদাৰ্থ এটা যেতিয়া নিম্ন গাঢ়তা অঞ্চললৈ কোষাবৰণৰ মাজেদি চলাচল কৰে সেই প্ৰক্ৰিয়াটোকে আমি ব্যাপন বুলি কওঁ। ইংৰাজীত ডিফিউশ্যন বুলি কোৱা হয়। যেতিয়া কোষৰ ভিতৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কোষৰ বাহিৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাতকৈ বেছি হয় তেতিয়া কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। ঠিক সেইদৰে পানীও গাঢ়তাৰ তাৰতম্যৰ কাৰণে কোষৰ ভিতৰলৈ বা বাহিৰলৈ ওলোৱা সোমোৱা কৰে। পানীৰ ব্যাপন প্ৰক্ৰিয়াটোক আকৃতি বুলি কোৱা হয়। অৰ্থাৎ কোষৰ ভিতৰলৈ বা বাহিৰলৈ পানী আকৃতি প্ৰক্ৰিয়াৰে চলাচল কৰে। পিছৰ প্ৰশ্নটো আছে কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? ইংৰাজীত কোৱা হয় ছেমি পাৰ্মিয়েবল মেমব্ৰেইন। কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় কাৰণ কোষাবৰণখনে এটা কোষৰ ভিতৰলৈ লাগতিয়াল আৰু বাহিৰলৈ অলাগতিয়াল দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্য ইয়াৰ মাজেদি সৰকি যোৱাত বাধা দিয়ে। সেইবাবে কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। পেজ নম্বৰ 63ৰ প্ৰথমটো প্ৰশ্ন আছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা। তোমালোকৰ কিতাপত তালিকাখন দিয়াই আছে, মাত্ৰ খালী ঠাইটো পূৰ কৰি দিলে হ'ল। প্ৰকোষ কেন্দ্ৰীয় কোষৰ আকাৰ সাধাৰণতে সৰু 1 পৰা 10 মাইক্ৰন। আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ আকাৰ সাধাৰণতে ডাঙৰ 5 পৰা 100 মাইক্ৰন। 2 নম্বৰ পইণ্টটো প্ৰকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰাঞ্চলটো সুনিৰ্দিষ্ট নহয় আৰু ইয়াক নিউক্লিয়ইড বুলি জনা যায়। আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাৱৰণে আবৃত কৰি ৰাখে। সৰহ সংখ্যক প্ৰকোষ কেন্দ্ৰীয় কোষৰে এডাল ক্ৰম'জম থাকে। আনহাতে সংকোষ কেন্দ্ৰীয় কোষত এডালতকৈ বেছি ক্ৰম'জম থাকে। পিছৰ পইণ্টটো প্ৰকোষ কেন্দ্ৰীয় কোষত আৱৰণে বিশিষ্ট কোষ অংগাণু নাথাকে। আনহাতে সংকোষ কেন্দ্ৰীয় কোষত আৱৰণে বিশিষ্ট কোষ অংগাণুসমূহ থাকে। প্ৰশ্নাৱলী পেজ নম্বৰ 65ৰ প্ৰথম প্ৰশ্নটো আছে তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আনুবংশিক পদাৰ্থ জেনেটিক মেটেৰিয়েল থাকে। এতিয়া জেনেটিক মেটেৰিয়েল কোনটো? DNA বা ডিঅক্সি ৰাইবনিউক্লিক এচিড, যিয়ে কি কৰে বংশগত বৈশিষ্ট্যসমূহ এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ কঢ়িয়াই নিয়ে। DNA থকা দুবিধ কোষ অংগাণু হৈছে মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড। দ্বিতীয় প্ৰশ্নটো আছে যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব? উত্তৰ হ'ব যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কোষটোৱে তাৰ প্ৰাথমিক কাম কৰিবলৈ বন্ধ কৰি দিব। ফলত কোষটোৰ মৃত্যু ঘটিব। কোষ এটা মৰি গ'লে লাইচোজমে সিহঁতৰ ভিতৰত থকা
জলবিয়োজক উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি দিয়ে। 3 নম্বৰত আছে লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। লাইসোজমত এনে কিছুমান উৎসেচক থাকে যিয়ে কোষটো ধ্বংস কৰি দিয়ে। কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ'লে উদাহৰণ হিচাপে যদি এটা কোষ মৰি যায় তেতিয়া লাইসোজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। পৰীক্ষাত আহি থকা খুব কমন কুৱেশ্যন এইটো। 4 নম্বৰত আছে কোষৰ অভ্যন্তৰৰ ক'ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। উত্তৰ হ'ব ৰাইবোজমত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। ৰাইবোজমবিলাকক প্ৰটিন উৎপাদনৰ কাৰখানা বুলি কোৱা হয়। ৰাইবোজম ক'ত থাকে? আমি 2 প্ৰকাৰৰ অন্তঃপৰশীয় জালিকাৰ বিষয়ে ইতিমধ্যে পঢ়িছোঁ। এক প্ৰকাৰ হৈছে অমসৃণ বা খহটা অন্তঃপৰশীয় জালিকা আৰু মসৃণ বা মিহি অন্তঃপৰশীয় জালিকা। এতিয়া খহটা অন্তঃপৰশীয় জালিকাৰ আৱৰণত ৰাইবোজম পোৱা যায়। ছাত্ৰ-ছাত্ৰীসকল, পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ধন্যবাদ।